ᱜᱟᱛᱮ ᱠᱚ ᱡᱚᱛᱚ ᱠᱚ ᱱᱤᱭᱟᱹ ᱚᱠᱛᱮ ᱨᱮ ᱱᱚᱣᱟ ᱥᱟᱱᱛᱟᱞᱤ ᱵᱞᱚᱜᱥ ᱪᱮᱱᱮᱞ ᱨᱮ ᱡᱚᱛᱚ ᱠᱚ ᱡᱚᱦᱟᱨ ᱛᱚᱵᱮ ᱱᱤᱭᱟᱹ ᱚᱠᱛᱮ ᱨᱮ ᱢᱤᱫᱴᱮᱱ ᱵᱟᱲᱟᱭ ᱦᱚᱪᱚ ᱵᱚᱱ ᱨᱮᱭᱟᱜ ᱢᱮᱱᱟᱜᱼᱟ ᱟᱨ ᱚᱱᱟ ᱵᱟᱲᱟᱭ ᱦᱚᱪᱚ ᱵᱚᱱ ᱨᱮᱭᱟᱜ ᱫᱚ ᱱᱚᱣᱟ ᱜᱮ ᱚᱠᱟᱴᱟᱜ ᱫᱟᱨᱟᱭ ᱠᱟᱱ 3 सेप्टेम्बर ᱚᱠᱟᱴᱟᱜ ᱢᱟᱥ ᱢᱩভᱢᱮন্ট জয়পুর বল ফিল্ড রে ঘটাও কা ᱟᱫᱚ ᱟᱭᱢᱟ ᱦᱚᱲᱟᱜ ᱢᱚᱱ ᱨᱮ ᱦᱤᱡᱩᱜ ᱠᱟᱱᱟ ᱚᱱᱟ ᱦᱩᱭᱩᱜᱼᱟ ᱥᱮ ᱵᱟᱝ ᱟᱫᱚ ᱫᱮᱞᱟ ᱱᱚᱣᱟ ᱵᱷᱤᱰᱤᱭᱳ ᱵᱚᱱ ᱧᱮᱞᱟ ᱟᱨ ᱢᱩᱪᱟᱹᱫ ᱫᱷᱟᱹᱵᱤᱡ ᱧᱮᱞ ᱛᱟᱵᱚᱱ ᱯᱮ ᱱᱚᱣᱟ ᱨᱮ ᱟᱵᱚᱨᱮᱱ ᱥᱮᱱᱴᱨᱟᱞ ᱠᱚᱢᱤᱴᱤ ᱨᱮᱱ ᱥᱮᱠᱨᱮᱴᱟᱨᱤ ᱨᱤᱢᱟᱱ ᱥᱚᱨᱮᱱ ᱫᱟᱫᱟ ᱱᱩᱭ ᱪᱮᱫ ᱮ ᱨᱚᱲ ᱟᱠᱟᱫ ᱛᱟᱵᱚᱱᱟ ᱚᱱᱟ ᱵᱚᱱ ᱟᱸᱡᱚᱢᱟ ᱟᱨ ᱠᱷᱟᱹᱴᱤ ᱱᱟᱹᱴᱤ ᱵᱚᱱ ᱵᱩᱡᱷᱟᱹᱣ ᱫᱟᱲᱮᱭᱟᱜᱼᱟ ᱚᱱᱟ ᱫᱚ ᱦᱩᱭᱩᱜᱼᱟ ᱥᱮ ᱵᱟᱝ ᱦᱩᱭᱩᱜᱼᱟ ᱥᱮ ᱠᱮᱱᱥᱮᱞ na ᱥᱮ ᱵᱟᱝ ᱠᱮᱱᱥᱮᱞ ᱠᱟᱱᱟ ᱢᱮᱱᱛᱮ ᱵᱚᱱ ᱵᱟᱰᱟᱭ ᱫᱟᱲᱮᱭᱟᱜᱼᱟ ᱟᱫᱚ ᱫᱮᱞᱟ ভিডিও যেমন পে ᱧᱮᱞ ᱛᱟᱵᱚᱱ ᱢᱩᱪᱟᱹᱫ ধাবিজ কৰিব বিচাৰিছো যে অসম চৰকাৰে অসমত বহবাহ কৰা খিলঞ্জীয়া সাঁওতালসকলক 70 বছৰে যি চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰি যি সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লগতে জনগোষ্ঠী নিক্ষেপ কৰাৰ যি ষড়যন্ত্ৰ তাৰ প্ৰতিবাদত কিন্তু সদস্যতা ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আমি গণসংগ্ৰাম কৰি তুলিছিলোঁ আৰু এই গণসংগ্ৰাম আগুৱাই লৈ যোৱাৰ সময়ত আমি অহা 3 ছেপ্টেম্বৰ তাৰিখে এক বিশাল গণসমাবেশ আয়োজন কৰিছিলোঁ এই বিশাল গণসমাবেশত আমি সমগ্ৰ সাঁওতাল জনগোষ্ঠীয়ে একত্ৰিত হৈ অসম চৰকাৰক যি ধিক্কাৰ দিয়া বা অসম চৰকাৰে যি নামাকৰণ কৰিছে তাৰ প্ৰতিবাদ জনোৱাৰ যি সিদ্ধান্ত এই সিদ্ধান্তত কিন্তু আজি আমাক কোকৰাঝাৰ প্ৰশাসনে কৰিবৰ কাৰণে যি পাৰমিশন দিব লাগিছিল আজি সেই পাৰমিশন আমাক নিদিলে আৰু এইটোৰ যোগেদি আমি ইয়াকে বুজি পাইছোঁ যে আজি আমাৰ সাঁওতাল জনগোষ্ঠীৰ যি শোষণ হৈছে নিৰ্যাতিত হৈছে এই জনগোষ্ঠীয়ে নিজৰ মাত মাতিবৰ কাৰণে কিন্তু অধিকাৰৰ পৰা বঞ্চিত হোৱা বুলি আমি অনুভৱ কৰিছোঁ কাৰণ আমি যি গণসমাবেশ কৰিব বিচাৰিছিলোঁ এই গণসমাবেশ কাৰো বিৰুদ্ধে নাছিলে এই গণসমাবেশ চৰকাৰৰ বিৰুদ্ধে নাছিলে এই গণসমাবেশ প্ৰশাসনৰ বিৰুদ্ধে নাছিলে এই গণসমাবেশ আছিলে সাঁওতাল জনগোষ্ঠীৰ আত্মপৰিচয়টো উপস্থাপন কৰাৰ যি গণসমাবেশ আৰু এই গণসমাবেশত আজি জিলা প্ৰশাসনে আমাক সুবিধা নিদিয়াৰ কাৰণে আমি খুব অনুভৱ কৰিছোঁ দুখ প্ৰকাশ কৰিছোঁ আৰু অনাগত দিনত এই 3 ছেপ্টেম্বৰ যি বিশাল গণসমাবেশ হ'বলগীয়া আছিলে ইয়াক স্থগিত ৰাখি আমি অনাগত 20 অক্টোবৰ তাৰিখে এই বিশাল গণসমাবেশখন আয়োজন কৰিম আপোনালোকে এই পাৰমিশনৰ কাৰণে এপ্লাইটো কেতিয়া কৰিছে আমি পাৰমিশনৰ কাৰণে এপ্লাই 20 তাৰিখে কৰিছিলোঁ মানে ইমান দিনে পাৰমিশন নিদিলে পাৰমিশন ইমান দিনে আমি পোৱা নাই প্ৰশাসনে কিবা কৈছে নেকি আপোনাৰ কিয় কাৰণত দিয়া নাই কিবা প্ৰশাসনে আমাক যিখিনি কথা দিলে যিখিনি কথা ক'লে যে 144 লাগি আছে বুলি ক'লে আমি আমাৰ জনামতে 144 পৰীক্ষাৰ্থীসকলৰ কাৰণে লাগিছিলে কিন্তু ইতিমধ্যেই পৰীক্ষা শেষ হ'ল আৰু সেই মৰ্মে আমি এইখিনি সুবিধা আমি পাব লাগিছিল কিন্তু যেহেতু 3 তাৰিখে আমাৰ বৃহত্তৰ 4টা জিলা সংযুক্তি ৰাখি আমি এই সিদ্ধান্ত কৰিছিলোঁ সেইকাৰণে আমি আজি মিডিয়াৰ যোগেদি আমি অসমবাসী সাঁওতাল জনগোষ্ঠীৰ ৰাইজক আহ্বান জনাইছোঁ যে অহা 5 তাৰিখে আমি গোসাইগাঁও মহকুমাৰ কাৰ্যালয়ত আমি এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি যেহেতু আমি অসম চৰকাৰলৈ বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ তথাপিও সাঁওতাল জনগোষ্ঠীৰ এই শোষণমুক্ত বা সাঁওতাল জনগোষ্ঠীৰ যি নামাকৰণ তাক পৰিৱৰ্তন কৰাৰ কাৰণে অসম চৰকাৰে কিন্তু পদক্ষেপ গ্ৰহণ নকৰিলে তাৰ পৰিৱৰ্তে ইতিমধ্যে সাঁওতাল ছাত্ৰ সন্থাই সিদ্ধান্ত কৰি থৈছিল যে যদিহে অসম চৰকাৰে সাঁওতাল জনগোষ্ঠীৰ যি বিষয়বস্তু নামাকৰণক লৈ যি বিষয়বস্তু আছিলে সেই নামাকৰণ বিষয়বস্তু লৈ অসম চৰকাৰে ইচ্ছা প্ৰকাশ নকৰে তেতিয়াহ'লে এই স্মাৰক পত্ৰ আমি ৰাজ্যপাললৈ দিয়াৰ যি সিদ্ধান্ত আৰু সেই সিদ্ধান্ত মৰ্মে অহা 5 তাৰিখে আমি গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমি ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদান কৰিম চৰকাৰে যি পাৰমিশন নিদিয়া এটা সিদ্ধান্ত লৈছে তেনে ক্ষেত্ৰত চৰকাৰে আপোনালোকক মানে আপোনালোকে যি সেই মাতখন মানে বন্ধ কৰাৰ কাৰণে কোনো ষড়যন্ত্ৰ কৰিছে কি ভাই এনেকুৱা এতিয়া চাওক এই শোষিত নিৰ্যাতিত জনগোষ্ঠী যাক 70 বছৰে নামাকৰণৰ পৰা বঞ্চিত কৰা হ'ল আৰু সেই জনগোষ্ঠীয়ে নিজৰ যি অধিকাৰ নিজৰ যি স্বাভিমান নিজৰ যি নিৰাপত্তা যি সাঁওতাল জনগোষ্ঠী সাঁওতাল হিচাপে লাভ কৰিব বিচাৰিছে আৰু দাবী উত্থাপন কৰিব বিচাৰিছে তাক গুৰুত্ব নিদি অসম চৰকাৰে আমাৰ কণ্ঠক ৰোধ কৰাৰ যি প্ৰচেষ্টা কৰিছে এই ৰোধ কৰাৰ প্ৰচেষ্টাই আমি উপলব্ধি কৰিছোঁ যে আমাৰ নিচিনা শোষিত নিৰ্যাতিত জনগোষ্ঠী কোনোদিনে মাত মাতিব নোৱাৰিব আৰু নিজৰ অধিকাৰৰ প্ৰাপ্যৰ কথা
অসম চৰকাৰ মজিয়ালৈ লৈ যোৱাৰ কোনো সুযোগ বা সুবিধা নাপাব বুলি আমি অনুভৱ কৰিছোঁ। জাৰৱা কাতে মিটে সিদ্ধান্ত ले हेना सानाम कुबुन बडाया दाराकान 3 सेप्टेम्बर तारीख जयपुर रे मिटे विशाल फौज जपारवा ताहेकना ओना फौज जपारवा दो थिं कोकराझाड़ जिला प्रशासन परमिशन बाको एम लेना और बाको एम लेनते नोआ फौज जपारवा थिं जतो पुनिया डिस्ट्रिक्ट रेन अयोरियो को सावते गपालमाराव कते नोआ तुकुम दोहो केदा और नोआ फौज जपारवा दो दाराकान 20 अक्टोबर हिलो हुई चुरिया नोआ मिटे सिद्धांत ले हताव केदा और इने सावते जेहेतु 3 तारीख फौज जपारवा ताहेकना जयपुर रे ओना बांग हुइलना और सरकार ठेन नुका अकाटा संताल को चा जनगोष्ठी को नामाकरण काबुन और संताल जेता अकाटा ᱧᱩᱛᱩᱢ मोहर मेटाव रे अकाटा सरकार परिकल्पना ओना विरुद्ध रे अकाटा लड़ावना नोआ लड़ावना तिंगु तहन से तुंगी इदी लगी नोआ खातिर ते दारायकान 5 सेप्टेम्बर हिलो सनाम संताल पठुआ सप्ताह दो गोसाईगाँव रे महकुमा कार्यालय समांग रे मिटे धरना कार्यसूची हताव कदा उनकागे चिरांग कोकराझाड़ और बिजनी हो नोआ धरना कार्यसूची हतावा और 6 तारीख रिया तेहिया गोटा लेकाते 6 तारीख दो मिटन प्रेस मीट एम कते जेमन आसाम सरकार नोआ संताल को चा जनगोष्ठी का नामाकरण एम का को और नोआ चितान रे जे संताल जत को अड़िस कान एद्रिव कान को नोआ कथा सविताय लगी तेहिं 6 तारीख और मिटन प्रेस मीट होतेते जेमन सरकार ठेन लय सदर दाड़िया नोआ रे मिटे सिद्धांत को हताव केदा। तो गाते को पासे बुन बुझाव केदा जे ओकाटा तरायकान 3 सेप्टेम्बर ताहेकान ओना दो बांग हुयुआ उन हिले दो मेतामे बांग कैंसिल कना कैंसिल दो बीच कम पोस्टपोन कना मेतामे पछिलौ कना तायम दाराम दिन रे हुयुआ ओका तरायकान अक्टोबर महीने रे 20 तारीख और कारण दो नोआ हो कना मिटे दो ओकाटा अबुरेन तीर ससा बया को मेना को उनको एकॉर्ड हो मेना नोआ तरायकान 15 तारीख भितर ते हुयु तको उनको एकॉर्ड हुई मांग लेनगी और इन तायम दो अबुआ ओकाटा नोआ मस मूवमेंट बुन आसोक कान थायन ओना दो जेमन तरायकान 20 अक्टोबर लगी बुन सापड़ा और उन दो अडी जाक जमुते को हुयु तो ठीक है निये वक्त रे नियेगी तिहिया वीडियो रे खाटो वीडियो थाय कना माइनखान जतो को जोहार मयते थान तुन पे नाय नापायते थान तुन पे और बुन नेपा मादारे मिटेन नोकाना बेस्ट मिटेन वीडियो आनते।